কেনেকে কৰে ভাল জেমেলা আৰু মানে দেই মই পুতলিকে ফোন এটা কৰো ঐ কি কৰি আছা এনে আছো তোৰ কচোন মই দত্ত ছাৰৰ এছাইনমেণ্টটো কৰি আছিলো চাচোন এফালে এছাইনমেণ্ট এফালে কৰোনা একদম মাথা পাগল কৰি দিব পৰা কম্বিনেশ্যন মানুহ মৰিব ওলাইছে আৰু ছাৰহঁতৰ এছাইনমেণ্ট দিয়াই শেষ নহয় কি যে হ'ব নহয় বাৰু বাদ দে তোৰ খবৰ ক মোৰ ভালেই আৰু কলেজ কেতিয়া খুলিব ন মই যে তোক বিৰাট মিছ কৰিছো জান এক ছেকেণ্ড ৰখচোন ঐ শুন না মই তোক অলপ পিছত ফোন কৰি আছো হা মানে ই ফোন কৰিছে ঠিক আছে হা তই বেয়া নাপাবি আকৌ পিছত ফোন কৰিম দে বাই ঠিক আছে হ'ব দে বাই জান কোৱা মই লগৰজনীৰ লগত কথা পাতি আছিলো তুমি কি কৰি আছা মই এনেই আছো তুমি যে তোমাক লগ পাবলৈ বহুত মন গৈছে মোৰ ঘৰত ইমান বৰ হৈছো নহয় বৰ হ'বাই ন সেইটো কিনো ময়ো হৈছো আৰু সেইটো ভাবি থাকিবলৈ কি আছে ন বাৰু ঠিক আছে দিয়া বহুত টাইম হ'ল মায়ে চাগে এতিয়া ভাতেই খাব মাতিব মই তোমাক গা ধুই আহিম ফোন কৰিম ঠিক আছে গা ধোৱাগৈ ঠিক আছে তেতিয়াহ'লে ধোৱাগৈ যা বাই বাই লাভ ইউ কিমান কথা পাতিবি আহিলে ফোন হেল্ল' কি কৰিছা জান কি কৰিবা ন মই মিটিঙত বিজি আছিলোঁ বছে এৰি দিয়া নাছিলে একদম মানে লকডাউনত তোমাৰ থকা কামবিলাক সেইবিলাক চব কৰালে একদম মানে ফ্ৰীয়ে পোৱা নাই মোক এৰিয়ে দিয়া নাই মানে বছে এনি টাইম মানে ইখনৰ পিছত সিখন মিটিং সিখনৰ পিছত সিখন মিটিং মানে সেইটো কাৰণে তোমাক মই টাইম দিব পৰা নাই বেয়া চেয়া নাপাবা আকৌ দেই মই জানো তোমাক বেয়া পাব পাৰোঁ আই লাভ ইউ ঠিক আছে হ'ব দিয়া মই তোমাক পাছত কল কৰিম বাই ই কাৰ লগত বিজি আছে কাৰ লগত বিজি আছিলা মোক ভণ্টিয়ে ফোন কৰিছিলে কিবা কথা পাতিব আছিলে বোলে পাতিলোঁ আৰু কাটিব টাইমতে তুমি ফোন কৰিছা কোৱাচোন শুনা না মই মানে মাৰ লগত এফালে যাওঁ বুলি ভাবিছো মোৰ যে সেই ৰঙা ফ্ৰকটো যে ৰঙা ফ্ৰকটো সেইটোৱে সেইটো পিন্ধি যাওঁ নে পিন্ধা আকৌ পিন্ধি লোৱা হ'ব দিয়া মই কিবা এটা খাই লৈ তোমাক ফোন কৰিম ঠিক আছে মই পিছত কথা পাতিম বাই ঠিক আছে দিয়া আজি পুতলিকে ফোন এটা কৰোঁ হেল্ল' জান কি কৰিছা ভাত খাব লৈছো তুমি কি কৰিছা ভাত খাব লৈছা মই এনেই আছোঁ ভাত খালানে মই ভাত নাই খোৱা তুমি নাখালে ময়ো নাখাওঁ তুমি নাখালে ময়ো নাখাওঁ আকৌ এইটো কি আকৌ খাই ল একো নহয় মই পিছত খাম তুমি খোৱাচোন তুমি খাই লোৱা মই খাম অলপ দেৰিকৈ খাম তুমি খোৱা খাই মেলি মোক কল কৰিবা ঠিক আছে হ'ব দিয়া খাওঁ আৰু তেতিয়াহ'লে হ'ব চৰি হা তোক মানে সেইদিনাখন কল কৰিবলৈ নহ'ল একো নাই হ'ব দে ক তই মোৰ বয়ফ্ৰেণ্ডৰ লগত চিনাকি হোৱা নাই ন তাক ফোন লগাও লগাই দে আকৌ বোলা কি হ'ল আজিকালি তোক দেখা দেখি নাই নাই মই ওলাই অহা নাই কি ফোন কৰিলেও বিজি পাওঁ যে এই ভণ্টিৰ লগতে কথা পাতি থাকোঁ কোন নাই হেল্ল' কোৱা
কনফাৰেন্স কল ঠিক আছে লগোৱা লগোৱা হেল্ল' দুটাই কথা পাত তোমাৰ মাতটো চোন চিনাকি চিনাকি লাগিছে তোমাৰ নামটো কি বাৰু ও এইটো চোন মোৰ বয়ফ্ৰেণ্ড এই পুতলি নেকি তুমি সালা ভন্টি ভন্টি কৈ মোক হোল্ডত থ তাৰমানে সেই ভন্টিজনী তয়ে সালা হাৰামি ভন্টি ভন্টি কৈ দুজনীৰ লগত ৰিলেশ্যনত আছ ভন্টি সালা হাৰামি তোমালোক দুজনী বেষ্ট ফ্ৰেণ্ড হয় কি কৈছা ও মা মই মৰিলো হেল্ল' 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 ঐ বোলা ঐ আহা হা হা ঐ আহা বঢ়িয়া আহ কচোন ঐ কি হ'ল একদম মন চন মাৰি আছে ভণ্টিজনীৰ লগত কথা পতা নাই নেকি আজি ভণ্টি কি কবি আৰু ভণ্টি ভণ্টি বুলি দুজনীৰ লগত মই চেনি খাই আছিলোঁ মানে তোৰ এজনীয়ে ফোন কৰিলে মানে ৰিচিভ কৰোঁ কথা পাতোঁ তাৰপৰা সেইটো সেই তাইৰ লগত কথা পাতি থাকোঁতে যদি ইজনীয়ে ফোন কৰে তেতিয়া তাইৰ ফোনটো কাটি আকৌ তাই ইজনীক কওঁ যে মই ভণ্টিৰ লগত কথা পাতি আছিলোঁ গম পাইছনে তেনেকৈ কথা পাতি মানে তোৰ আছিলোঁ আৰু ঠিকেই চলি আছিলে এই তোৰ কালিৰ দিনাখন কি হ'ল বুজিছ এই পদুমীয়ে মোক কৈ দিলে তোৰ বোলে মই লগৰজনীৰ লগত কনফাৰেন্স কল লগাইছোঁ তুমি কথা পাতা মইতো ভবা নাই যে মোৰ ইজনী পুতলিও যে তাইৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি তাৰপিছতে আৰু তেনেকৈ মই কথাটো পাতিছোঁ আৰু মই ভবাই নাই যে তাই বেষ্ট ফ্ৰেণ্ড হয় বুলি তাৰপিছতে তোৰ মই সুধিলে নামটো মই কৈ দিলোঁ কৈ দিয়াৰ পিছত আৰু ওলাই গ'ল মোৰ কথাটো কি যে কৰিলোঁ তেনেকুৱা চবেই ধৰি গুচি গ'ল ধ্বংস